हे बंधु बान्धवीসকল गुड मर्निंग কি খবৰ আপোনালোকৰ আপোনালোক আটাই আছে নিশ্চয় ভালে আছে চাগে আৰু সুস্থ থাকক আপোনালোকে আটাই ভালে থাকক আৰু মই আহি গলো আজি এটা নতুন ব্লগলে বুলি আৰু আজি মই গৈ আছো ৰঙিয়া টাউনলে আৰু আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম ৰঙিয়া টাউনত আৰু কৰবাত সোমাম মই কিছুমান ঠাইত সোমাম তো আপোনালোকক দেখুৱাম ক'ত সোমাই থাকিম আৰু আজি মোৰ এই ভিডিঅ'টো অকমান দীঘলীয়া হ'ব তো আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়া বলকচোন যাও আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম তো এতিয়া বলক come on let's go Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wasteland. আমি এতিয়া গাড়ীৰ পৰা নামি দিলো আৰু এতিয়া আমি গৈ আছো স্বস্তি হস্পিটাললে বুলি এতিয়া এখিনি ৰাস্তাটো স্বস্তি হস্পিটাল এখন গেট হয় আৰু আমি এতিয়া গেটৰ ভিতৰৰে এনেকৈ এতিয়া গেটৰ ভিতৰেৰে সোমাই যাম আৰু মেডিকেলখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম আমি এতিয়া সোমাই যাওঁ তাতে হস্পিটাললৈ ইয়াতে গাড়ী চাড়ীবোৰ পাৰ্কিং আৰু আগত সেইখন হৈছে বসুন্ধৰা নেত্ৰালয় সন্মুখতে এইটো হৈছে এটিএম আমি এতিয়া এটিএমত সোমাম এটিএমত সোমাই অকণমান মানে কেছ ওলাই লওঁ আমি যা তো সোমা আমি আহিলোঁ আমি হস্পিটেলৰ পৰা ওলাই আহিলোঁ এতিয়া আহিলোঁ এই হোটেলখনলৈ আৰু ইয়াতে কিবা অলপ খাই লওঁ কিবা পাওঁ চাওঁ কিবা খাই লওঁ খাই বৈ পেলাই আকৌ গৈ আছোঁ টাউনলৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকক আমি খাই বৈ আমাৰ পল্টনটো ওলাই আহিলোঁ হোটেলৰ পৰা কি হয় এইটো কি এইটো এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ আৰু আহি পালোঁ এতিয়া মই যে কৈছিলোঁ আপোনালোকক জুৱেলাৰ্ছ দেখাম বুলি আহি গ'লোঁ জুৱেলাৰ্ছ আৰামছে বহি ল'লোঁ এতিয়া আমাৰ বাইদেউ বোলে আজি বোলে কিবা বোলে ল'ব বোলে সোণৰ বস্তু কিবা কি ল'ব আপুনি বজাৰৰ পৰা আৰু বজাৰৰ পৰা বহুত কিবা কিবি বস্তু অনা হ'ল আৰু গোটেইখিনি আপোনালোকক দেখুওৱা নহ'ল কিন্তু চবচে ডাঙৰ বজাৰ স্পেচিয়েলিষ্ট বস্তু এটা অনা হ'ল যে এইটো বিস্কিটটো এইটো এনাৰ্জি বিস্কিট হয় আপোনালোকেও খাব পাৰে এই বিস্কিটটোৰ দামটো হৈছে 500 এই বিস্কিটটো বহুত ভাল আপোনাৰ ইমিউনিটি চিষ্টেমটো ষ্ট্ৰং কৰি ৰাখিব এই বিস্কুটটোৱে আৰু গোটেইখিনিয়ে সকলোখিনিৰ পৰা ফালৰ পৰা ভাল গতিকে আপোনালোকে এই বিস্কুটটো খাব বিচাৰিলে সকলোৱে খাব পাৰে এইটো ভাল বেমাৰী বুলি তেনেকুৱা ধৰণৰ কোনো কথা নাহে আটাই খাব পাৰে চবেই আপোনালোকে খাব পাৰে বিস্কিটটো এইটো আৰু আজিলৈ মই মোৰ ব্লগটো সামৰণি মাৰিলোঁ ধন্যবাদ